দুই ঘন্টাত আহি যাম। ওকে ঠিক আছে। আরে বেটা তই উঠি গলি? আচ্ছা শুন, মই অকণমান ডক্টৰ খাৰপালৰ ওচৰত গৈ আছোঁ, অলপ টেষ্ট কৰাব আছিলে। আজি সি মোৰ ইউৰিন চেম্পল বিচাৰিছিলে। ক'ত গ'ল? ইয়াতেতো ৰাখিছিলোঁ। ক'ত ৰাখিছা দেখি পোৱা নাই যে, ভালকে ৰাখিব লাগে। হয়তো তাৰ হাতত। আরে বেটা হাতত কেলে লৈ আছ? এইফালে দে। এইটোৱেতো মোৰ ইউৰিন চেম্পল হয়। ডক্টৰ খাৰাপলাক এইটো দেখাবলৈ গৈ আছো। তই খাই দিলি? এইটো পেচাব হয়। আরে কোন ধ্যানত থাক তই? পেচাব খাই দিলি? ইমান ডাঙৰ গ্লাছত ৰাখিবলৈ কি দৰকাৰ? এটা সৰু বটলত ৰাখিলে তো হয়। দিমাগ কাম কৰে কি নাই আপোনাৰ? এনে গ্লাছত পেচাব কোনে ৰাখে? ই খুৱাই দিলে ৰাতিপুৱা ৰাতিপুৱা। সরি আরে ভাল কথা হে, ঘৰৰ পেচাব ঘৰত থাকি গ'ল। কি ঘৰৰ পেচাব ঘৰত থাকি গ'ল মানে? আপোনাৰ পেচাব মোৰ মুখত গুচি গ'ল। বাদ দে, যি হ'ব আছে হৈ গ'ল। মই যাওঁ এতিয়া। এইটো কোনটো গিলাচ হয়? ইয়াত মই তেজাব ঢালি লেটিং ধুও। মোৰ কিবা হৈ আছে। মোৰ কিবা হৈ আছে। বেটা ইমান ডাঙৰ গিলাছত কোনোবাই তেজাব ৰাখে নেকি? তেজাব পেচাব কি হৈ আছে? কি হৈ আছে ঘৰটোত? তই নিজে চাব লাগে। তই আপেল জুচ খাই আছ না পেচাব খাই আছ? আরে এনেকে খোলা জায়গাত কোনে পেচাব রাখে? বাদ দে, যি হ'ব আছে হৈ গ'ল। আচ্ছা মই গৈ আছো। বেটা মই যাওঁ। আৰু তই ব্ৰাছ দি কিনে মুখ ধুই ল'বি, নহ'লে মানুহে ক'ব মুখৰ পৰা মুত। সৰি